फ्रेंड्स কি খবৰ আপোনালোকৰ মই টিকনি আকৌ আহিলো দুটামান জ্ঞান লৈ শুনক তেতিয়াহ'লে প্ৰথম জ্ঞানটো আপোনালোকে জানেনে ক্লাছত লগৰৰ লগত কিয় কাজিয়া লাগিব নালাগে কিয় অকমান ভাবকচোন মই কওঁ কি ঠিকনা পৰীক্ষাত কাৰ পিছত বহিব লগাত পৰি যায় হয় নাই আৰু এটা আপোনালোকে জানেনে বছৰেকত কেইটা ৰাত্ৰি থাকে কেইটা মই কওঁ 10টা থাকে কেনেকৈ কওকচোন 9টা থাকে নৱৰাত্ৰি আৰু এটা থাকে শিৱৰাত্ৰি ইমান ইজিটো কেনে পালে এইটো কওক পাৰে যদি সদায় বাদাম খালে কি হয় কওকচোন কওক মগজটোত জোৰ লগাওক ইমানো মগজ নাই নে মই কওঁ নেকি সদায় বাদাম খালে কি হ'ব ঘৰত থকা গোটেইখিনি বাদাম শেষ হৈ যাব আৰু কি হ'ব আৰু এটা কম লাষ্ট এইটো কিন্তু মন দি শুনিব কোনটো বস্তু আমি বজাৰৰ পৰা খাবলৈ কিনো কিন্তু নাখাওঁ কওকচোন পাৰিব নাই মই কওঁ কাঁহী বাতি আকৌ বজাৰৰ পৰা আমি খাবলৈ কিনো কিন্তু নাখাওঁ যদি ভাল লাগে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে টাটা বাই বাই